নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে মাঘৰ বিহুৰ উপলক্ষে মানে ঘৰৰ ওচৰতে দাইহঁতে খানা এটাৰ আয়োজন কৰিছে। তালৈ যাবলৈ ওলাইছোঁ, পূৰা সাজি কাচি ওলাই লৈছোঁ। তালৈ যাওঁ, তাতনো কি কৰোঁ আৰু কিনো খানা হয় আপোনালোকক সকলোবোৰ দেখুৱাম। ব'লক যাওঁ এতিয়া মোৰ লগত মাঘৰ বিহুৰ খানা আয়োজন কৰা জেগালৈ। ব'লক। নাপাবি আকৌ দেই মই কৈছো নাই একো নহয় মই ভাই কচলি লাগে বোলে ক'ত আছে তো এতিয়া তাত খানা চানা খাই আহি গ'লোঁ। তাত ভিডিঅ' ভালকৈ কৰা নহ'ল, যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখুৱালোঁ। তো সোনকালে গুচি আহিলোঁ, যিহেতু মোৰ কাম আছে, পিঠা পুৰিবলগীয়া আছে। পিঠা পুৰা আপোনালোকক দেখুৱাম বাৰু। তো আৰু এতিয়া ৰুমটোৰ অৱস্থা বহুত বেয়া হৈ আছে। প্ৰথমতে ৰুমটো চিজিল কৰি লওঁ। খানা খোৱালে জেগালৈ যাম বুলি কোৱাৰ কাৰণে কাপোৰ একদম বিচনাতে মেলি থৈ গ'লোঁ। ইয়াৰ পৰা কাপোৰ কাটি আছিলোঁ, কাপোৰ জেগাতে এৰি থৈ গ'লোঁ। তাৰপৰা এতিয়া আহিছোঁ, তো এইখিনি চিজিল কৰি লওঁ প্ৰথমতে, তাৰপিছত পিঠা পুৰিম। কাপোৰ চিজিল কৰি থকা মাজতে কথা এষাৰ কওঁ, তাতনো কি খানা খালোঁ আপোনালোকতো ক'বলৈ পাহৰিলেও, দেখালোঁ। কিন্তু তাত কি খানা আছিলে কৈ দিওঁ। হাঁহ মাংস আৰু মাছ, তো দুইটা খানা আছিলে। তো খাই বৈ পূৰা একদম মজা আছে। এতিয়া ঘৰত অকল কাম বন কৰি এতিয়া শুবই লাগে আৰু। এয়া তেল দিয়া পিঠা গুড় দি পুৰিছিলোঁ। বেছি নুপুৰিলোঁ, অলপকৈ পুৰিলোঁ। ৰাতিপুৱা মানে মেজিলৈ নিব লাগিব চাহ দিবলৈ মানুহখিনিক। আৰু মানে বেছিকৈ পুৰিলে যিহেতু টান হৈ যাব, সেইকাৰণে মানে কমকৈ পুৰিলোঁ। আৰু বাকীখিনি পিছত পুৰি থাকিম আৰু এয়া তিলপিঠা বহুত নষ্ট হৈ গ'ল। মানে এইখিনি প্ৰথমতে অকণমান বেয়া হ'ল আৰু এইখিনি নষ্ট হৈ গ'ল। এইখিনি মনটো বেয়া লাগিছে বহুতখিনি নষ্ট হোৱাৰ কাৰণে। আৰু এয়া পুৰিলোঁ, এইখিনি ইয়াত ভৰাই থৈছোঁ অলপ আৰু এইখিনি অলপ উলিয়াই থৈছোঁ ৰাতিপুৱা চাহ খাবৰ কাৰণে। তো ইমানখিনি আৰু পুৰিলোঁ, বেছি পুৰা নাই। কেনেকুৱানো হৈছে আপোনালোকে ক'ব, আৰু ইমান ভালকৈ নাজানো, চেষ্টাহে কৰিছোঁ আৰু। এইটো এটা নতুন ষ্টাইলৰ পিঠা পুৰি চালোঁ। পিঠাটোৰ নাম কি নাজানো, কিন্তু দেখিবলৈ ভাল লাগিছে আৰু দেই। কিছুমানে নাৰিকল দি পুৰে ভিতৰত, আৰু কিছুমানে চুজি দি কিনে পুৰে, আৰু মই তিল আৰু গুড় দি কিনে তেনেকৈ পুৰিলোঁ। ভিডিঅ'টো আৰু সামৰি দিছোঁ। ভিডিঅ'টো আপলোড কৰা দেৰি হ'ল। 15 তাৰিখে যিহেতু মাঘৰ বিহু, আৰু মোৰ আজি কেই তাৰিখ হ'ল, 20 তাৰিখ হৈ গ'ল আপলোড কৰা। তো মানে কি হ'ল, মোৰ কাম বহুত থাকে। ইয়াত তাঁতত ৰাতিপুৱাতে বহি লৈছোঁ। তো ভিডিঅ'টো অকণমান ইডিটটো ইমান ভালকৈ কৰিব নাজানো, শিকা নাই, মানে শিকিছোঁহে লাহে লাহে। তো এডিট কৰাও দেৰি হ'ল, মানে সময়ে নাপাওঁ। চ' আপোনালোকে বেয়া নাপাব, ভিডিঅ'টো দেৰি হ'ল অলপ। তো সামৰি দিছোঁ ভিডিঅ'টো।